Hello friends, welcome to another vlog. আজি আহিছিলোঁ ইয়াত এইটো ষ্টেডিয়াম। মই শুয়ে আছিলোঁ, দেৱ আহিলে, আহি পেলাই ক'লে বোলে মই দিছোঁ ফটা বল। অঁ তাৰপিছতে ই আহি পেলাই একদম বিচনাতে ধৰিলে, মোৰ এই মাউণ্টটো লাগে হেলমেটৰ তাৰ কিবা ৰেকৰ্ডিং কৰে সেয়া। তাৰপৰা পূৰা খেলি আছে, মানুহ কম, মানুহ 5টামান। তাৰপিছতে আৰু সেইটো কাৰণে আৰু অহা গোটেইসোপা দেৰি। তাৰপিছতে এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ খেলিবলৈ। গিলু আহিলে আমাৰ লগৰ, এইটো তাৰপৰা দেৱ, অভিনৱৰ নামটো ক'ব নোৱাৰি, সেইটো অকণমান কি আৰু চিক্ৰেট, তাৰ নামটো কৈ দিলে এখন কিবা হৈ যাব। কৰি দেচোন, এইটো পিন্ধিলে নেদেখে দেখোন বলটোৱে। নালাগে দাদা, উল্টা বেয়া হৈ হ'ব। ৰ'বচোন ৰ'বা, দুটামান চাই লওঁ। এই ভিডিঅ'টো কৰিবৰ কাৰণে কেনেকুৱা হয় চাই লওঁ। অঁ ক্লিপটোহে লাগে আমাক, ভিডিঅ' কৰিবৰ খেলিব কাৰণে পাৰোঁ ন দৰকাৰ নাই। এইটো হিলি গৈছে গোটেইটো, বেছি মানে মূৰ চুৰ ঢুকাই নিদিবা। লাহেকৈ দিব লাগিব। অ' ভাই বলটো অকণমান লাহেকৈ দিয়াচোন, এনেই চাওঁ আমি বস্তুটো কি হৈছে নো। এইটো চাই লওঁচোন কেনেকুৱা হৈছে। এতিয়া গৈ আছোঁ, নেট চলে সঁচাকৈ এটা সেইটোৱে আৰু হ'ব ব'লা, এনেই আৰু অকণমান প্ৰেক্টিচ কৰি লওঁ। এতিয়া যাওঁ, নেট চলে। নেট দুখন আছে, মানে এখন কংক্ৰিট আৰু এখন এইটো কিয় মাটি। দুখন মাটি। কি কৰিছ, কি কৰিবলৈ লৈছ? কি হ'ল? এই লাঠিডাল পোকৰ পালেগৈ ধৰ। লাঠি পোকৰ পালেগৈ। ৰাম ৰাম, কিবা এটা হ'ল, কি নিজে বুজি পোৱা নাই কি হ'ল। আহা, তো তাত গৈ পেলাই ভিডিঅ' ক্লিপ দুটামান বনাওঁ। ভিডিঅ' ক্লিপটো কেনেকৈ আমাৰ হয় সেইটোহে অতি জমনি, সেইটো দেখাম ৰ'ব। RCB ফেন দেই। এইবাৰ জিকিম, WPL IPL দুইটা জিকিম। এইবোৰ ফেনেহে জানে দেই, এইবোৰ আমি নাজানো। মই চাওঁহে ক্ৰিকেট, খালি ইমান মানে নাই নকওঁ দেই। আকৌ ফেন কিছুমান আহি পেলাই মোক গালি দিবহি। এয়া RCB জাৰ্চি কিনিলে, কিনাৰ পিছতে চেঞ্জ হৈ থাকিলে। আমি লগাই থৈছিলোঁ ইয়াত, কি হেলমেটত লগাইছোঁ চাওকচোন। তাৰপৰা এতিয়া এইটো কাৰ হেলমেট? লাগিব নাই বাৰু? লাগিবই। এতিয়া এইটোত লগাই লৈছোঁ, এনেকৈ লগালে অকণমান তললৈ যাব, এইটোৱে ভাল। যেনেকৈ ফিটিং কৰিব পাৰোঁ মুঠতে লগা। এতিয়া লাষ্ট কৰিছে, সেইটো কাৰণে পিন্ধিবলৈ তাৰপৰা এইটো আনিছে। এয়া আমাৰ ছেটআপ হৈ গ'ল, হেলমেট আৰু আইফোন। এতিয়া পিন্ধি পেলাই ধুনীয়াকৈ, ঐ কোনে পিন্ধিবি? অঁ প্ৰফেশ্যনেল নালাগিব নহয়, পেটটো পিন্ধি ল, খাই পেলালে। ধৰিব নোৱাৰিবি। কি এডাল গ্ৰিপে বেয়া নে কি? নহয়, গধুৰ নহয়, বলটো গধুৰ, ধাৰাচকৈ লাগে। অঁ বেয়া হৈ যায়। ল কেপ খোল, চুলি বনাইছ কিন্তু দেই গুৱে। বাহ অৱস্থাটো চাই, গতিটো চা ঐ। হা এই পিছৰটোত হয়। অঁ নহয় এইটোত অঁ সেইটোত হয়। বাহ কি ক'ত ধৰি আছ? কণীত মাৰিছে ৱাইডত লগা হৈ গ'ল। তাৰ ফোনে উল্টা হৈ গ'লগৈ। মই বেলেগ ব্লগাৰ, মই দুটামান আছে আৰু
আমাৰ 10-15টা মান থাকে। এনেকুৱাই চোতালে বুৱে এইটো গৰুটো এইটো বল গৈ খালত পৰিলেগৈ। তাৰপৰা এতিয়া ৰাস্তাই যোৱা মানুহে দিবলগীয়া আছে। এইটো তোৰ বিষেই হৈ আছিলে, বিষ কেনেকুৱা এতিয়া? বিষ কেনেকুৱা? যোৰহাট ষ্টেডিয়ামৰ নেট সপ্তাহ চিটা আৰু ইয়াতে এ ডিভিজনৰ খেল হৈ আছে। এতিয়া যাওঁ তাত এইকেইটা গ'ল পালেগে পাইছেগৈ তাহাঁতি। এইটো ফোনটো লগাও নে কি? ফোনটো লগাই পেলাই এটা বল শ্ল'কে দিব লাগিব দেই। বল শ্ল' নিদিলে ফোন যাব। এই হেলমেটটো লগা। নেট ফালি দিছে বপুৱাই। নেটকেইখন নতুন কৰিব হ'লহে। ঐ এইখন ল নে এইটো এইটো ল? অঁ এইখন নেটেই ল'লাহেঁতেন, খালি এইটো এইখনত পানী পৰি গোটেই চেচ হৈ আছে। ঐ বল কোনে কৰিব? বল কোনে কৰিব? বল কৰিব ই ভাইটিটোৱে, 9ৰ হয়। একদম মজা বলিং কৰে। খেলি থকা মানুহ আৰু আমি হৈছোঁ আৰু আমি ক'ত ছমাহ মানুহ মূৰত এদিন আহোঁ তেনেকুৱা। এতিয়া আহি আছোঁ বাহিৰত। সেয়া বাহিৰত আহি বল পাই গ'ল। এফালেদি যাওঁ নে কি? ক দে, মই নোৱাৰো দেই। মোৰ এইবোৰ হেলমেট আছে আকৌ, হেলমেট আছে কাৰণ আহিলোঁ। আহি পেলাই এতিয়া প্লেন এখন বেষ্ট গ'ল। আজিকালি যোৰহাটত প্লেনখিনি কিয় ইমান চলি আছে গম নাপাওঁ আৰু দেই। এয়াৰফৰ্চত কিবা চলি আছে। তাৰপিছত ঘৰ পালোঁ 8টাতে যোৱা, তাৰপৰা 12টাত সোমাইছোঁহি ঘৰ। তাৰপিছতে মই ইমান খেলা নাছিলোঁ, মই ব্লগ বনাই থাকোঁতেই গ'ল। বাকী দেৱহঁতে খেলিলে, বাকী তাহাঁতি কণ্টিনিউ কৰি থাকিব, খালি মই আৰু নাযাওঁ। মই এক্সাম শেষ হৈছে, এতিয়া মই ঘৰত শুম। কুকুৰটো তললৈ লৈ আনিলোগৈ, ৰক ইয়াৰ নাম। তাৰপৰা সেইটোৱে আছিলে আৰু ব্লগটো আজি। ইমানেই আজিলৈ এইটোৱে আৰু।